Welcome to another episode of Tech and Fake in Assamese. আপোনালোকে কেতিয়াবা শুনিছে চাগে যে আমাৰ যেটো মোবাইল ফোনটো ইন্টাৰনেট সাৰ্ভিস হেতু স্লো হলে আমি কেতিয়াবা কিছুমান সিক্ৰেট কোড ইউজ কৰি আমাৰ ইন্টাৰনেট সাৰ্ভিসটো আগতকৈ অলপ হলেও ইমপ্ৰুভ কৰিব পাৰো আজি এই ভিডিওটোৰ জৰিয়তে আপোনালোকলৈ এটা ইজি টিপছ লৈ আহিছো সেই টিপছটোৰ জৰিয়তে আপোনালোকে আপোনালোকৰ জিঅ' সিমটোৰ ইন্টাৰনেট সাৰ্ভিসটো বহুগুণে ইমপ্ৰুভ কৰিব পাৰিব মই এই ভিডিওটোৰ শেষত আপোনালোকলৈ এটা লাইভ প্ৰুফ দেখাই দিম মোৰ আগৰ ইন্টাৰনেট সাৰ্ভিসটো কেনেকুৱা আছিল আৰু এই টিপছটো ইউজ কৰাৰ পিছত মোৰ ইন্টাৰনেট সাৰ্ভিসটো কিমান ইমপ্ৰুভ হ'ল সেই সকলোখিনি এই ভিডিওটোৰ জৰিয়তে দেখাই দিম ভিডিওটো শেষলৈকে চাই থাকিব এতিয়া বলক ভিডিওটো ষ্টাৰ্ট কৰো বন্ধুসকল এই টিপছটো সেই সকল ব্যক্তিৰ বাবে যিসকল ব্যক্তিয়ে জিঅ' সিম ব্যৱহাৰ কৰা বা যিসকলে জিঅ' সিম ব্যৱহাৰ কৰা নাই এয়াৰটেল বা অন্য সিম ব্যৱহাৰ কৰি আছে তোমালোকে এই ভিডিওটো ইমানতে এৰিব পাৰা এই টিপছটো তোমালোকৰ কোনো কাম নাই টিপছটো এপ্লাই কৰিবলৈ প্ৰথমে আপোনালোকে কি কৰিব প্ৰথমে আপোনালোকৰ যি সময়ত ইন্টাৰনেট সাৰ্ভিসটো বেছিকৈ দৰকাৰ হয় তেতিয়া আপোনালোকে কি কৰিব ডায়াল কোডত গৈ আপোনালোকে কাৰোবালৈ এটা কল কৰি দিব বা কাস্টমাৰ কেয়াৰলৈকে এটা কল কৰি দিব কলটো কৰাৰ পিছত আপোনালোকে কি কৰিব কলটো মিনিমাইজ কৰি দিব কলটো মিনিমাইজ কৰাৰ পিছত আপোনালোকে যিকোনো কাম কৰিব পাৰিব আপোনালোকে ইউটিউবত ভিডিও চাব পাৰে বা আপোনালোকে পাবজি খেলি থাকিলে যদি আপোনালোকৰ ইন্টাৰনেট সাৰ্ভিসটো বহুত স্লো হৈ যায় তেতিয়া আপোনালোকে এই টিপছটো ব্যৱহাৰ কৰিব পাৰে তেতিয়া আপোনালোকৰ ইন্টাৰনেট সাৰ্ভিসটো আগতকৈ বহুগুণে ইমপ্ৰুভ হৈ যাব এই টিপছটো আপোনালোকে সেই সময়ত ব্যৱহাৰ কৰিব যি সময়ত আপোনালোকৰ কিবা বহুতো ইম্পৰ্টেন্ট কিবা ডাউনলোড কৰিব লাগে বা আপোনালোকে কিছুমান ডকুমেন্ট সেন্ড কৰিব লাগে তেতিয়া আপোনালোকে এই টিপছটো ব্যৱহাৰ কৰিব পাৰে এই টিপছটো আপোনালোকে বেছিকৈ ব্যৱহাৰ নকৰিব যদি আপোনালোকে এই টিপছটো বেছিকৈ ব্যৱহাৰ কৰে তেতিয়া আপোনালোকৰ মোবাইল ফোনটোৰ বেটাৰীটো বহুতো সোনকালে যাব কাৰণ আপোনালোকৰ মোবাইল ফোনটোৱে দুটা কাম প্ৰসেস একেলগে কৰিব লাগিব এটা ফোন কৰা এটা ইন্টাৰনেট চলোৱা তেতিয়া আপোনালোকৰ বেটাৰীটো বহুতো সোনকালে ড্ৰেইন হৈ যাব আপোনালোকে এই টিপছটো যেতিয়া আপোনালোকৰ ইন্টাৰনেট সাৰ্ভিসটো বহুত স্পীডৰ যেতিয়া প্ৰয়োজন হয় তেতিয়া আপোনালোকে এইটো ব্যৱহাৰ কৰিব মই এতিয়া আপোনালোকক লাইভ প্ৰুফটো দেখাই দিও মোৰ আগতে কেনেকুৱা ইন্টাৰনেট আছিল আৰু এই টিপছটো ব্যৱহাৰ কৰাৰ পিছত মোৰ ইন্টাৰনেট সাৰ্ভিসটো কিমান ইমপ্ৰুভ হ'ল হেতু কৰিবলৈ প্ৰথমে মই মোৰ মোবাইল ফোনটোৰ সেটিংছত গলো সেটিংছত গৈ কি কৰিব লাগিব মোৰ মোবাইল ফোনটোৰ যিমান ইন্টাৰনেট সাৰ্ভিসটো কেনেকুৱা আছে হেতু চাবলৈ মই ইয়াতে গৈ যেটো সিম স্ট্যাটাস হেতুত ক্লিক কৰি দিলো ক্লিক কৰি দিয়াছো ইয়াত দেখা পাইছে সিগনেল ষ্টেণ্ড হৈ আছে -109 dBm এতিয়া মই এই টিপছটো এপ্লাই কৰিম তাৰ পিছত চাম এই টিপছটো এপ্লাই কৰাৰ পিছত মোৰ ইন্টাৰনেট সাৰ্ভিসটো কিমান ইমপ্ৰুভ হ'ল মই ডায়ালাৰলৈ গৈছো ডায়ালাৰত গৈ মই এটা কাস্টমাৰ কেয়াৰলৈ কল কৰি দিছো 1991 ক্লিক কলটো কৰি দিয়াৰ পিছত মই কলটো মিনিমাইজ কৰি দিছো মিনিমাইজ কৰি মই আকৌ সেই dBm সেভ কৰা হেতু টেবটো আকৌ ওপেন কৰিছো সেই টেবটো ওপেন কৰাৰ পিছত আপোনালোকে দেখা পাইছে যেটো সিগনেল ষ্টেণ্ড হেতু -104107 তেনুকা dBmত পাই গৈছে এই dBm যেটো মাইনাস দেখা পাইছে হেতু জিমানেই কমি যাব হিমানেই যেটো ইন্টাৰনেট সাৰ্ভিস হেতু বহুগুণে বাঢ়ি যাব টিপছটো ব্যৱহাৰ কৰাৰ পিছত আপোনালোকে দেখা পাইছে যেটো ইন্টাৰনেট সাৰ্ভিস হেতু বহুগুণে আগতকৈ ইমপ্ৰুভ হৈছে বন্ধুসকল এই টিপছটো আপোনালোকৰ যদি জিঅ' সিম আছে তেতিয়া আপোনালোকে ব্যৱহাৰ কৰিব পাৰে যদি আপোনালোকৰ এই টিপছটো কাম কৰিছে তেতিয়া আপোনালোকে এটা কমেন্ট দি দিব যদি আপোনালোকৰ কাম কৰা নাই তেতিয়া আপোনালোকে ভিডিওটো ডিসলাইক কৰিব পাৰে বন্ধুসকল আশা কৰে এই টিপছটোৰ জৰিয়তে আপোনালোকৰ ইন্টাৰনেট সাৰ্ভিসটো আগতকৈ অলপ হলেও ইমপ্ৰুভ হ'ব আৰু যদি এই টিপছটো আপোনালোকৰ কোনো কাম আহিছে তেতিয়া আপোনালোকে ভিডিওটো লাইক এটা কৰি দিব আৰু যদি এই চেনেলটো প্ৰথমবাৰ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি থব এনেকুৱা ধৰণৰ টেকনলজি ৰিলেটেড ভিডিও আপলোড কৰি থাকিলে আপোনালোকৰ তাত নটিফিকেশন যায় পুনৰ লগ পাম এটি নতুন ভিডিওৰ সৈতে আজিলৈ বাই